তো হে গাইছ মানে আজি সানডে হয় তাৰ কাৰণে ভাবিলোঁ আজি মোৰ বাচনকেইখনকে ধুই দিওঁ আৰু গাইছ 3 মাহ হ'ল গাড়ীখন ধুব আজি 3 মাহৰ পৰা গাড়ীখন ধোৱাই নাই আৰু ইমান দিন নোধোৱাকৈ থাকিব নোৱাৰিও গাড়ীখন তাৰ কাৰণে আজি ধুই দিওঁ বুলি ভাবিলোঁ গাড়ীটো মই মানে ইয়াত ধুম বুলি ভাবিছোঁ এয়া চাওক মানে কিমান লেতেৰা হৈছে গাইছ এইবিলাক কিমান লেতেৰা হৈছে গাইছ আৰু ইয়াত মানে গাড়ীটো ধুম আৰু ইয়াত মানে মটৰ আছে নিজৰে মটৰ হয় আৰু এইটো চেকাটো কিমান লেতেৰা হৈছে চাচোন ইঞ্জিনটো কিমান লেতেৰা হৈছে মানে মটৰৰ পানী দিলোঁ আৰু এতিয়া পানী মাৰিম গাড়ীত এয়া চাওক এয়া পানী মাৰি আছোঁ লেতেৰাবিলাকত যিমান লেতেৰা আছে গোটেই পানী মাৰি আছোঁ মানে আগতে পানী মাৰি ল'ম তাৰপিছত এতিয়া মানে চাৰ্ফ আৰু চেম্পু দি ধুই দিম আৰু গাইছ মানে চাৰ্ফ আৰু চেম্পু জগাৰ কৰিলোঁ আৰু এয়া চাওক চাৰ্ফ আৰু চেম্পু ইয়াত গুলি মিটিয়ান চেম্পু হয় চাৰ্ফ হয় তো গাইছ ফাইনেলি মানে এয়া গোলা হৈ গ'ল আৰু এতিয়া মানে গাড়ীটো পিহি দিম আৰু পূৰা জোৰে জোৰে পিহিব লাগিব প্ৰথম টাংকিৰ পৰা আৰম্ভ কৰোঁ পিহাটো গাড়ীটো থোৱাটো টাংকিৰ পৰা আৰম্ভ কৰিব লাগে এয়া চাওক কি সুন্দৰৰে ধুই আছোঁ এয়া চাওক আপোনালোকেও ধুইনে গাড়ী এনেকৈ মোৰ নিচিনা এইটো যে এইটো হওক বা ৰিংটো হওক মানে এইটো মানে পিহি দিবলৈ বহুত দিগদাৰ পূৰা একদম হাতখন মানে একদম এনেকৈ পূৰা ফাকেৰে সোমাই দিব লাগে মোৰতো চালে গ'ল হাতখনত বহুত দিগদাৰ ফাইনেলি মানে গোটেই গাড়ীখন চেম্পুৰে পিহি দিলোঁ আৰু এতিয়া পিহি দিলোঁ মানে পানী মাৰিম এতিয়া পানী মাৰাৰ পিছত কিমান চাফা হয় আপোনালোকে চাওক গাড়ীখন হৈ গ'ল ধোৱা আৰু কেনেকুৱা চাফা হৈছে আপোনালোকে চাওক জনাওক চাই কিনে চাওক কেনে আছিল কেনে কৰি দিলোঁ ধুই কিনে বহুত দেৰি লাগিল ধুওঁতে এঘণ্টামান লাগিল বাপ্পা ঐ চাওক এই ৰিং কেইটা চাওক আপোনালোকে এই চাওক ৰিং কেইটা কিমান লেতেৰা আছিল ক'লা দাগ আছিল চাওক পূৰা ঠিক কৰি দিলোঁ চাওক এইবিলাক ক'লা দাগ আছিল এইবিলাকো একদম ঠিক কৰি দিলোঁ চাফা কৰি কিনে চাওক কি একদম মানে একদম ভাল লগা হৈছে গাড়ীখন এই চাওক সেয়ে আৰু ফাইনেলি গাইছ গাড়ীটো ধোৱা হ'ল আৰু ভাগৰো লাগিল অলপ গাড়ীটো ধোওঁতে আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই কিনে ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু পিছলৈ ভাল ভিডিঅ' আনিবৰ কাৰণে মই চেষ্টা জনাম এতিয়া বাই বাই গাইছ